শিক্ষিতসকলৰ বাবে পৃথিৱীখন নহয়, জ্ঞানীজনৰ বাবেহে পৃথিৱীখন। মনৰ মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক'বও নোৱাৰি আৰু ক'লেও বুজি নাপায়। মানুহ যেতিয়াৰে পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰে পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক, কিয়নো সূৰ্যই যিমান পথৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে। জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক, কিয়নো এবাৰ হেৰাই যোৱাৰ পাছত জীৱনো উভতি নাহে, মানুহবোৰো উভতি নাহে। ল'ৰা হোৱা ইমান সহজ নহয়। এখন ঘৰ বনাবলৈ এখন ঘৰৰ পৰা আঁতৰি থাকিব লাগে।